2 মিনিটতে ওলাই লওক 2005 চনৰ ভোটাৰ লিষ্ট। 2005 চনৰ ভোটাৰ লিষ্ট ওলাবৰ কাৰণে আপুনি প্ৰথমতে আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো অন কৰক। ক্ৰম ব্ৰাউজাৰটো অন কৰাৰ পিছত আপুনি সাৰ্চ বাৰত গৈ লিখক CEO লিখাৰ লগে লগে এয়া চাওক CEO আসাম আহিছে। CEO ইয়াত আপুনি ক্লিক কৰক। CEO ক্লিক কৰাৰ পিছত এয়া চাওক CEO আহিছে। এই CEO প্ৰথম যেটো আছে ইয়াতে আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে ইয়াত এটা পেজ খোল খাব। সেই পেজটোত আছে লিখা আছে PDF ইলেক্টৰেল ৰুলছ। এই PDF ইলেক্টৰেল ৰুলছত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত পাব PDF ইলেক্টৰেল ৰুলছ ফৰ দি ইয়াৰ 2005। ইয়াত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱা এটা হেৰি আহিব, পেজ আহিব। পেজত অহাৰ লগে লগে আপুনি হৈছে 2005 চনৰ আপুনি কোনটো ডিষ্ট্ৰিক্টত আছিলে এয়া চাওক চিলেক্ট ডিষ্ট্ৰিক্ট। ইয়াত ডিষ্ট্ৰিক্ট চিলেক্ট কৰক। আপুনি যিটো ডিষ্ট্ৰিক্টত আছিলে সেইটো ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিয়ক। 2005ত মই নগাঁৱত আছোঁ, সেইকাৰণে মই নগাঁও চিলেক্ট কৰি দিলোঁ। তাৰপিছত আপুনি চিলেক্ট কৰিব লাগিব আপুনি কোনটো সমষ্টিত আছিলে, চিলেক্ট SC। ইয়াত আপুনি ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি যিটো সমষ্টিত আছিলে সেইটো সমষ্টি আপুনি ক্লিক কৰক। মই ৰূপহীহাট ক্লিক কৰিলোঁ। তাৰপিছত আহিছে চাওক চাৰ্চ PS। চাৰ্চ PSত আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰটোৰ নম্বৰ কিমান আছিল, চিৰিয়েল নম্বৰ। সেই ভোট গ্ৰহণ কেন্দ্ৰটোৰ নম্বৰটো ইয়াত টাইপ কৰি দিয়ক। আমাৰ আছিল 38 লিখাৰ লগে লগে এয়া আহি গ'ল 38 আহি যোৱাৰ লগে লগে ইয়াত PDF 38 পূবচটীয়ান প্ৰাইমেৰী স্কুল আহিছে। ইয়াত সোঁফালে লিখা আছে ভিউ PDFত মাৰি দিয়াৰ লগে লগে চাওক আহি গ'ল ভোটাৰ লিষ্টটো। ইয়াত ভোটাৰ লিষ্টটো আপোনাৰ এতিয়া গড় নম্বৰ দি আপুনি ওলাই লওক। আমাৰ গড় নম্বৰটো আছে 374 আমি ওলাই লৈছোঁ। এনেকৈ তলত গৈ থাকক, চাৰ্চ কৰক। আপোনাৰ যিটো গড় নম্বৰ আছে সেই গড় নম্বৰ অনুযায়ী আপোনাৰ নামটো ইয়াতেই পাই যাব। এয়া 374 374ত আমাৰ গড় নম্বৰ এয়া আমাৰ ওলাই পৰিছে। আমি কি কৰিলোঁ ইয়াত এতিয়া এটা স্ক্ৰীনশ্বট ৰাখি দিম। এনেকৈ এটা স্ক্ৰীনশ্বট আমি ৰাখি দিলোঁ। স্ক্ৰীনশ্বটটো ৰাখি এই স্ক্ৰীনশ্বটটো নি কম্পিউটাৰত দিলেই কম্পিউটাৰে এটা ভোটাৰ লিষ্ট আপোনাক জেৰক্স কপি দি দিব। এয়া হৈ গ'ল আপোনাৰ 5 টকাতেই বা 2 টকাতেই আপোনাৰ 2005 চনৰ ভোটাৰ লিষ্ট আপুনি পাই গ'ল। কাৰো ওচৰত যাব নালাগে, কাৰোবাক তেল মাৰিব নালাগে। ভিডিঅ'